বাবলা বইব বলো তেখেতকো এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ আমাৰ সুপ্ৰভাত ছ'চাইটিৰ খেল বিভাগ দ্বিতীয় বৰ্ষত ভৰি দিছে খুব আদৰণীয় আৰু প্ৰশংসনীয় প্ৰচেষ্টা মই উদ্যোক্তাসকলক উদযাপন সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যকাৰী বিষয়ববীয়াসকলক আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰি আমাৰ দুলীয়াজান আৰু আমাৰ গুড মৰ্ণিং ক্লাবে দুয়োদলৰ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰবীণ খেলৰ কোনো পৰিৱেশ নথকাৰ কাৰণে তেওঁলোকে খেল পাহৰি যায় বা তেওঁলোকে প্ৰেক্টিচ নকৰে কিন্তু এনেকুৱা প্ৰতিযোগিতাৰ আয়োজনৰ লগে লগে আমাৰ খেলুৱৈসকলে বিশেষকৈ প্ৰবীণ খেলুৱৈসকলে উৎসাহিত অনুভৱ কৰে আৰু তেওঁলোকে তেওঁলোকৰ নিজৰ প্ৰেক্টিচ বা অভ্যাসসমূহ কৰি থাকিবলৈ এটা পৰিৱেশ পায় মই সেইবাবে পুনৰবাৰ সুপ্ৰভাত ছ'চাইটি ফুটবল ক্লাবক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বঁটা প্ৰদান কৰিছে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা পৰ্যটন বিভাগৰ অধ্যক্ষ প্ৰাঞ্জল নেওগ তেওঁক আমাৰ বিশিষ্ট ব্যক্তি এটা কিবা তেওঁ আগবঢ়াবলৈ বিচাৰিছে তেওঁক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ।